নমস্কাৰ, মই আকাশ কুমাৰ গগৈয়ে পুনৰবাৰ মোৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকক AKG এভিডেলে স্বাগতম জনাইছোঁ। বন্ধুসকল, কণ্ঠশিল্পী মহেন্দ্ৰ হাজৰিকাই এটি বিশেষ জনপ্ৰিয় গীতত যোৰহাট জিলাৰ প্ৰায়বিলাক ঠাইৰ সম্পৰ্কে বৰ্ণনা কৰিছে। যোৰহাট জোৰণিৰ ঠাই ঐ লাহৰী নামৰ গীতটোৰ জৰিয়তে তেখেতে এই জাজিমুখ অঞ্চলটোক মিলনদৈ ৰূপে নামাঙ্কিত কৰিছে। গতিকে এই জাজিমুখ অঞ্চলটোৰ কিছু দৃশ্যাংশ উপভোগ কৰোঁ আহকচোন। ৰূপহী অসমৰ প্ৰতিটো প্ৰান্তই প্ৰাকৃতিক পৰিৱেশে বিৰাজমান। তাৰ ব্যতিক্ৰম জাজিমুখ অঞ্চলটো নহয়। বৰ্তমান যি ঠাইত আছোঁ সেই ঠাইডোখৰ মূলতঃ তিনিটা খুঁটি তথা মহাবাহু ব্ৰহ্মপুত্ৰ, মিতং আৰু জাজিৰ মহামিলন ভূমি। এই জাজিমুখ অঞ্চললৈ বছৰটোত প্ৰায় সময়তে পৰিভ্ৰমী চৰাই অহা দেখা যায়। এই ঠাইডোখৰ মূলতঃ বনভোজৰ বাবে উপযোগী। সেয়েহে বছৰটোৰ বিভিন্ন সময়ত ইয়ালৈ অগণন লোকৰ আগমন ঘটে। মূলতঃ বানপানী, হাতী মানুহৰ সংঘাত আদি এই অঞ্চলটোৰ প্ৰধান সমস্যা। বিভিন্ন ভাষা-ভাষী থকাৰ স্বত্তেও অঞ্চলটোৰ লোকসকলৰ মাজত একতাৰ ভাৱ থকা দেখা যায়। আজিৰ এই ভিডিঅ'টোত এই তিনি খুঁটিৰ মিলনভূমি তথা প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ জাজিমুখ অঞ্চলটোৰ বৰ্ণনাত অজানিতে ভুল ত্ৰুটি ৰ'বও পাৰে। তাৰ বাবে আপোনালোকে মোক ক্ষমা কৰে যেন। পুনৰবাৰ এটা নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ। ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।